শিক্ষা জগতত ইংৰাজী ব্যাকৰণে যি অত্যন্ত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আছে, যদি আমি সেইখিনি খুব সুন্দৰভাৱে আমি শিকি নলওঁ, তেতিয়াহ'লে কিছুমান সৰু সৰু কথাই আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা বা আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ কিছুমান ইংৰাজী ব্যাকৰণৰ ক্ষেত্ৰত নম্বৰসমূহ কমোৱাত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰ বাবে আমাৰ এই কোৰ্চটো আৰম্ভ কৰা হৈছে। যিহেতু এই কোৰ্চটো আৰম্ভ কৰা হৈছে, আমি আশা কৰিছোঁ সকলোৱে এই কোৰ্চটো সম্পূৰ্ণৰূপে চাই পেলাই এই ইংৰাজী ব্যাকৰণৰ জ্ঞানখিনি সম্পূৰ্ণৰূপে ল'ব লাগে। আমি ভাবিছিলোঁ প্ৰথম অৱস্থাৰ পৰাই আমি ইংৰাজী ব্যাকৰণৰ আৰ্টিকল অৰ্থাৎ ঠিক একেবাৰে ফাণ্ডামেণ্টেল লেভেলৰ পৰা আমি আৰম্ভ কৰিব বিচাৰোঁ। আৰ্টিকলৰ পৰা যিহেতু আমি জ্ঞানখিনি অৰ্জন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম, সেয়েহে আমি দেখা পাম যে ইয়াৰ ঠিক পাছতে আমাৰ আৰম্ভ কৰি দিম আৰ্টিকল। এয়া আৰ্টিকলত আমি যদি চাওঁ, প্ৰথম অৱস্থাত দেখা পাম যে আৰ্টিকল সাধাৰণতে তিনিটা: এ, এন, দা। মই মাত্ৰ তিনিটা বুলিহে কৈছোঁ, পাৰ্ট ভাগ কৰা নাই, কেইটা টাইপছ আছে ভাগ কৰা নাই। কিন্তু যদি আমি চাওঁ টাইপছলৈ যদি গুচি যাওঁ, তেতিয়াহ'লে আমি দেখা পাম আমাৰ আৰ্টিকলখিনিক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি: ডেফিনিট আৰ্টিকল এণ্ড ইনডেফিনিট আৰ্টিকল। এই যে ডেফিনিট আৰ্টিকল বুলি আমি কিছুমান ক'লোঁ, এই আৰ্টিকলখিনিয়ে সাধাৰণতে কিছুমান প্ৰপাৰ নাউন, আমি প্ৰপাৰ নাউন কি আমি ভৱিষ্যতে জানিম। আমি নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্বৰ পৰা আদি কৰি সম্পূৰ্ণৰূপে ফাণ্ডামেণ্টেল লেভেলৰ পৰা আমি জ্ঞানখিনি যিহেতু ল'ম, গতিকে আমি যিহেতু আমাৰ লগতে কৈ থৈছোঁ এই নম্বৰখিনি আমাৰ এই যিখিনি এই ভিডিঅ'খিনি সম্পূৰ্ণৰূপে আমি নম্বৰ পাব পৰাকৈ, এটা পৰীক্ষাত ভাল নম্বৰ পাব পৰাকৈ আমি প্ৰস্তুত কৰা হৈছে। গতিকে সাধাৰণতে আমাৰ যিখিনি গ্ৰামাৰ কিতাপত থকা কথা আছে, সেইবোৰ কথাত আমি বৰ বেছি গুৰুত্ব দিয়া নাই। যিবোৰ সাধাৰণতে গ্ৰামাৰ কিতাপত নাই আৰু সেইবোৰহে আমি অত্যন্ত বেছিকৈ গুৰুত্ব দি, যাতে সেইখিনিৰ লগত এইখিনি পঢ়ি গ'লে এটা পৰীক্ষাত খুব ভাল এটা নম্বৰ পাব পাৰি, সেই তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সেইকাৰণে আমি প্ৰথমেই ডেফিনিট আৰ্টিকল বুলি কৈ দিছোঁ। ডেফিনিট আৰ্টিকলত আমি কৈ দিছোঁ যে পাৰ্টিকুলাৰ নাউনখিনিৰ কথা গুৰুত্ব দিব। লগতে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা এয়াই যে ইয়াত ছিংগুলাৰ আৰু প্লুৰেল দুইখিনিৰে নাউনখিনি অৰ্থাৎ কাউণ্টেবল নাউন স্পেচিয়েলি আমি মন কৰিব লাগিব। ইয়াত আনকাউণ্টেবল নাউন কোনো ধৰণত ইয়াত জড়িত নহ'ব। ইয়াত সম্পূৰ্ণৰূপে কাউণ্টেবল নাউনখিনি জড়িত থাকিব। আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ইয়াত ছিংগুলাৰ আৰু প্লুৰেল দুয়োখিনি আমি ইয়াত গুৰুত্ব দিব পাৰিম। কেৱল যে আমি ছিংগুলাৰ কৰিম এইটো নহয়। ইয়াৰ বিপৰীতে আমি ইনডেফিনিট আৰ্টিকলত আমি দেখা পাম দুটা আৰ্টিকল কি আছিল, এ আৰু এন। এই এ আৰু এনটোক কিন্তু আমি এটা কথা গুৰুত্ব দিব লাগিব, ইয়াত আমি অকল পাৰ্টিকুলাৰ নাউনক আমি গুৰুত্ব দিলে নহ'ব, ইয়াত আমি বেলেগো গুৰুত্ব দিব লাগিব। কি গুৰুত্ব দিব লাগিব? ইয়াত আমি অন্যান্য ক্ষেত্ৰলৈ আহি যাব। আৰু লগতে এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে ইয়াত কোনো ধৰণত প্লুৰেল কাউণ্টেবল নাউন কিন্তু ইয়াত নাহে। সম্পূৰ্ণৰূপে ইয়াত কিন্তু ছিংগুলাৰ কাউণ্টেবল নাউনহে ইয়াত ব্যৱহৃত হ'ব। এইখিনিত আমি দেখা পাম এ, এন, আৰু এ আৰু এনৰ ব্যৱহাৰ ক'ত ক'ত হয়, দাৰ ব্যৱহাৰ ক'ত ক'ত হয়, আমি স্পেচিয়েলি জানি যাম। আজিকালি আমাৰ গ্ৰামাৰ কিতাপখিনিতো খুব ধুনীয়াকৈ দেখুৱাব বিচাৰিছে যে এটা জিৰ' আৰ্টিকল। আমি বহুত ক্ষেত্ৰত কনফিউজ হৈ যাওঁ কোনটো আৰ্টিকল হয়। বহুত ক্ষেত্ৰত দেখা পাওঁ দা হয়, বহুত ক্ষেত্ৰত দেখা পাওঁ এ হয়, বহুত ক্ষেত্ৰত এন হয়। কিন্তু এনেকুৱা কিছুমান পজিশ্যন থাকে য'ত এ, এন আৰু দা এটাও নহয়। সেই এটাও নোহোৱাৰ পজিশ্যনবিলাক যেতিয়া আমি নাজানো, তেতিয়াহ'লে আমি তাৰ মাজত কোনোবা এটা গেছ কৰি থৈ গুচি আহোঁ আৰু ফলত আমাৰ নম্বৰটো হেৰাই যায়। বহু ক্ষেত্ৰত আমি নিগেটিভ মাৰ্কিঙৰ সন্মুখীন হ'ব লগা হৈ যায়। গতিকে তাকো আমি বিশদভাৱে অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। ঠিক আছে, তেতিয়াহ'লে আমি এটা এটাকৈ পিছলৈ যাব বিচাৰিম। যিহেতু আমাৰ পিছলৈ যাব বিচাৰিলে প্ৰথমতে আমি যাব লাগিব যে ইয়াত ব্যৱহাৰখিনিনো কি কি হয়, ক'ত ক'ত হয়। যে নাউন, এই যে নাউনৰ আগত সাধাৰণতে ব্যৱহৃত হয়, কি ব্যৱহৃত হয়, এই আৰ্টিকলখিনি ব্যৱহৃত হয়। যেনেকৈ এটা এক্সাম্পল দিয়া আছে তলত, দিছ ইজ এ বয়। এই বয় হৈছে এটা নাউন। যিয়ে নহওক, নাউনৰ ভাগ যিহেতু আমি পঢ়া নাই, নাউনৰ আমি ডিটেইলছ এনালাইচিছ নকৰোঁ। ইয়াত যিহেতু দিয়া আছে বয়, এই বয়টোক আমি কি ক'ব পাৰিম, বয়টোৰ আগত দিয়া আছে এ, গতিকে এ এটা আৰ্টিকল। ধুনীয়া। গতিকে আমি গম পাম যে তাৰ পজিশ্যন হৈছে সাধাৰণতে আৰ্টিকলটো সাধাৰণতে নাউনৰ ঠিক আগে আগে বহিছে।
কিন্তু আমি ক'ব পাৰিমনে ই এডজেক্টিভৰ আগত বহেনে, ই এডভাৰ্বৰ আগত বহেনে? আমি ক'ব পাৰিম যে হয় বহে, কিন্তু তাৰ পাছত নাউন থাকিব লাগিব। অৰ্থাৎ আৰু এটা মই ইয়াত বাক্য দেখাইছোঁ যিটো এক্সেপশ্যন, আমি এক্সেপশ্যনখিনি বেছি গুৰুত্ব দিম। ইয়াত কি দেখুওৱা আছে? সাধাৰণতে ইয়াত দেখুওৱা আছে যে এ ভেৰি টল বয়, য'ত ভেৰি শব্দটো কিন্তু নাউন নহয়, এডভাৰ্ব হয়। অ'কে, আৰু টল শব্দটো কিন্তু আমি নাউন নহয়, সেইটো হৈছে এডজেক্টিভ হয়, য'ত নাউন আৰু এডজেক্টিভৰ আগত ব্যৱহৃত হৈছে কি ব্যৱহৃত হৈছে যে আৰ্টিকল এটা ব্যৱহৃত হৈছে। এইটোত আমি কেতিয়াও ক'ব নোৱাৰোঁ ভেৰি টল এ বয়, তেনেকৈ ক'ব পাৰিম নেকি? কেতিয়াও সম্ভৱ নহয়। কিন্তু এনেকুৱাও নহয় ন এ ভেৰি টল, তেনেকৈতো বাক্যটো শেষ হৈ নাযায়, কাৰণ লাষ্টত যদি কোনো ধৰণৰ নাউন নাথাকে তেতিয়াহ'লে কিন্তু আমি ক'ব নোৱাৰিম যে এইটো এটা সম্পূৰ্ণ বাক্য হয় বা ইয়াৰ আৰ্টিকুলৰ সম্পূৰ্ণ ক্লাছটো শুদ্ধ হৈছে। ঠিক আছে, তেতিয়াহ'লে আমি ঠিক ইয়াৰ পাছলৈ যাবলৈ চেষ্টা কৰোঁ। আমি পাছলৈ যাবলৈ চেষ্টা কৰাৰ লগে লগে আমি গম পাম আমি ইয়াৰ ব্যৱহাৰখিনি শিকিব লাগিব। মই ক'ব বিচাৰিছোঁ যে আমাৰ এই ভিডিঅ'সমূহৰ যোগেদি আমি একেবাৰে নজনা ব্যক্তিৰ পৰা একেবাৰে সম্পূৰ্ণৰূপে প্ৰায়খিনি জনা ব্যক্তিলৈকে আমি সকলোখিনিকে টাৰ্গেট কৰি লৈছোঁ। আমি বহুতে ইংৰাজী নাজানো বুলি ক'বলৈ আমাৰ লাজ লাগে, বহুতে বেয়া পাওঁ, আমি সৰু সৰু কথা কিছুমান নাজানো বুলি ক'বলৈ বেয়া লাগে। সেইকাৰণে একেবাৰে সৰু সৰু কথাৰ পৰা আমি অধ্যয়নখিনি কৰি যাব বিচাৰিছোঁ। এতিয়া চাওঁচোন, এটা ডেফিনিট আৰ্টিকলটোৰ আমি কথা পাওঁ প্ৰথমে যে দাটোৰনো ব্যৱহাৰবিলাক কি কি? আমি কেইটামান আজি ব্যৱহাৰ শিকোঁ। প্ৰথমে চাওঁ সাধাৰণতে ছুপাৰলেটিভ ডিগ্ৰী। ছুপাৰলেটিভ ডিগ্ৰীৰ আগত দা ব্যৱহাৰ হয় বুলি কোৱা হৈছে। অৱশ্যে আমি এতিয়ালৈকে ডিগ্ৰীৰ বিষয়ে একো অধ্যয়ন কৰা নাই। ছুপাৰলেটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী এইবিলাকৰ বিষয়ে আমি একো অধ্যয়ন কৰা নাই। আমি কৰিম, আমাক কমেণ্ট বক্সত জনাব পৰা যায় যে সকলোখিনি কি কি সমস্যা আছে। গতিকে আমি সেই সমস্যাটোৰ ওপৰত ডিটেইলছ এনালাইচিছ আমি পিছত কৰি যাম। যাৰ যিটোৱে সমস্যা নাথাকক কিয় এই সমস্যাটো আমাক কৈ দিলেই হ'ল। এতিয়া এই ছুপাৰলেটিভ ডিগ্ৰীত আমি দেখা পাইছোঁ যে সাধাৰণতে ইয়াত এটা শব্দ আছে। এক্সাম্পলটোলৈ আগত গৈ লওঁ যে গীতা ইজ দ্য শ্বৰ্টেষ্ট গাৰ্ল ইন দ্য ক্লাছ। ক্লাছৰ ভিতৰত আটাইতকৈ চুটি চাপৰ ছোৱালীজনী বুলি কৈছে। কিন্তু এতিয়া কথা হ'ল যে শ্বৰ্ট শব্দটোৰ যিটো ছুপাৰলেটিভ ডিগ্ৰী, শ্বৰ্টেষ্ট শব্দটো লগোৱা হৈছে, তাৰ আগত আমি দা শব্দটো ব্যৱহাৰ কৰিছোঁ, দা আৰ্টিকলটো ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, এই দা আৰ্টিকলটো ব্যৱহাৰ কৰাৰ আমাৰ প্ৰথম পজিশ্যনটো পালোঁ এই ছুপাৰলেটিভ ডিগ্ৰীৰ আগত। এতিয়া কথা হ'ল ছুপাৰলেটিভ ডিগ্ৰীটো আমি চিনি পামনো কেনেকৈ? সৰু সৰু হিণ্ট, কাৰণ আমি এতিয়ালৈকে ডিগ্ৰীৰ বিষয়ে পঢ়া নাই। এতিয়া দেখিছোঁ শ্বৰ্টেষ্ট EST এটা লাগি আছে, ফাষ্টেষ্ট EST এটা লাগি থাকিব পাৰে। এনেকুৱা যেতিয়া শব্দবিলাকত EST এটা লাগি থাকিব, অলপ আইডিয়া কৰিব লাগে যে এইটো হৈ ছুপাৰলেটিভ ডিগ্ৰী হ'ব, নাইবা মষ্ট বিউটিফুল। ঠিক আছে, এনেকুৱা কিছুমান মষ্ট বা কিবা কিবি এনেকুৱা শব্দ যদি লাগি থাকে তেতিয়াও আমি গম পাম সেয়া এটা ছুপাৰলেটিভ ডিগ্ৰী হয়। আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ শব্দটোৰ আগত আমি ধুনীয়াকৈ দা ব্যৱহাৰ কৰি দিম। সকলোৱে নিজে নিজে আৰু কেইটামান এক্সাম্পল প্ৰেক্টিছ কৰিব লাগে, আৰু প্ৰেক্টিছ কৰি তেনেকুৱা কেইটামান এক্সাম্পল কমেণ্ট বক্সত দিব লাগে। ঠিক আছে, তাৰপাছত আছে আমি ইয়াৰ পাছৰটো আমি ৰুল চাবলৈ গ'লে আমি দেখা পাম যে অফ দ্য টু। এই ৰুলটো সাধাৰণতে আমি গ্ৰামাৰ কিতাপত ক'তো দেখা নাপাওঁ। যদিও গ্ৰামাৰ কিতাপত আমি দেখা নাপাওঁ, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰুল, যিটো ৰুলৰ দ্বাৰা আমাৰ সাধাৰণতে নম্বৰ কটা ৰুল বুলি আমি খুব ভালকৈ ক'ব পাৰিম। কাৰণ আমি দেখা পাম যে এই ৰুলটোত ইয়াত ছুপাৰলেটিভ ডিগ্ৰী কোনো ধৰণত ব্যৱহাৰ কৰা নাই, কিন্তু ইয়াত কম্পাৰেটিভ ডিগ্ৰী ব্যৱহাৰ কৰাৰ আগত আমি দা ব্যৱহাৰ কৰি দিছোঁ। এইটো এটা সেইকাৰণে আমাৰ নম্বৰ কটা ৰুল বুলি আমি খুব ভালদৰে ক'ব পাৰিম। এতিয়া আমি চাই যাওঁচোন যে ৰাম ইজ দ্য বেটাৰ অফ দ্য টু বয়জ। এতিয়া এই দুটা ল'ৰাৰ ভিতৰত ৰাম বেটাৰ বুলি কোৱা হৈছে। যেতিয়া ইয়াত আমি তাৰ পাছৰটো যদি চাওঁ, গজেন ইজ দ্য ফাষ্টাৰ অফ দ্য টু প্লেয়াৰ্ছ। এতিয়া যদি চাওঁ ইয়াত অফ দ্য টু যদি আমি বাক্যটোত পাই যাওঁ, তেতিয়াহ'লে আমি কম্পাৰেটিভ ডিগ্ৰীৰ আগতো আমি দা শব্দটো দা আৰ্টিকলটো আমি ব্যৱহাৰ কৰিব পাৰিম। কেৱল মন কৰিব লাগিব অফ দ্য টু। এতিয়া যদি কথা আহে অফ দ্য টুৰ ঠাইত যদি অফ দ্য থ্ৰী আহে, অফ দ্য ফ'ৰ আহে, অফ দ্য ফাইভ আহে, কি হ'ব? কনফিউজ হৈ যোৱাটো প্ৰায় স্বাভাৱিক কথা, কাৰণ পৰীক্ষাত অকল অফ দ্য টুৱেই যে দিব তেনেকুৱাও কোনো কথা নাই। অফ দ্য যদি থ্ৰী দিয়ে, অফ দ্য ফ'ৰ দি দিয়ে, কি হ'ব? তাৰ উত্তৰটো হ'ব যদি অফ দ্য টুৰ সলনি যদি বেলেগ কিবা কিবিও দিয়ে
তেতিয়াহ'লে আমি মন কৰিব লাগিব এই ডিগ্ৰীটো কিন্তু কম্পাৰেটিভ ডিগ্ৰী নহয়, তেতিয়া ছুপাৰলেটিভ ডিগ্ৰী হৈ যাব। ছুপাৰলেটিভ ডিগ্ৰী হৈ গ'লে অট'মেটিক এইটো দেখোন দা ব্যৱহাৰ হ'বই, গতিকে সেইটো কোনো প্ৰশ্নই উঠিব নোৱাৰে, মাত্ৰ আমি কনফিউজটো ক্লিয়াৰ কৰাৰ কাৰণে কৈ দিছোঁ। এই অফ দ্য টুৰো কিছুমান বিশেষ বহুত এক্সাম্পল আছে, এক্সাম্পলখিনি নিজে নিজে প্ৰেক্টিছ কৰিব লাগে। ইয়াৰ পাছত আহি গ'ল এটা নতুনকৈ বনোৱা হৈছে, সাধাৰণতে গোটেইখিনি নতুনকৈ বনোৱা হৈছে, কোনো গ্ৰামাৰ কিতাপৰ পৰা লোৱা নাই, যে পেৰেলেল কনষ্ট্ৰাকশ্যন। পেৰেলেল কনষ্ট্ৰাকশ্যন মিনছ সমানে সমানে চলি আছে। পেৰেলেল এই যে ৰেলৰ চিৰিডাল ন, দুডাল সমানে সমানে গৈ আছে, তেনেকৈ দুটা কাম সমানে সমানে চলি আছে। এটা কাম আগবাঢ়িছে মানে ইটো কামো কিবা এটা মুভমেণ্ট হৈছে, এটা কাম সিফালে গৈছে, এটা কাম মানে ইটোৰ লগত ইটো সম্পূৰ্ণ ৰিলেশ্যন আছে। এক্সাম্পলটো আমি আগত চাওঁ, কি আছে? দ্য গ্ৰেটাৰ ইজ দ্য ডিমাণ্ড, দ্য হায়াৰ ইজ দ্য প্ৰাইচ। যেতিয়াই কোনো এটা বস্তুৰ ডিমাণ্ড বাঢ়িব, বস্তুটোৰ প্ৰাইচো বাঢ়িব। এটাৰ লগত ইটো ৰিলেশ্যন আছে। যেতিয়া পেৰেলেলি দুটা কাম ইটোৰ লগত সিটো মিলি থাকিব, তেতিয়া আমি দুয়োটা ক্ষেত্ৰতে গ্ৰেটেষ্ট নাই কোৱা, কিন্তু গ্ৰেটাৰৰ আগত আমি দা ব্যৱহাৰ কৰি দিব পাৰিম। হায়াৰটো হায়েষ্ট নাই কোৱা, তথাপিতো আমি দা ব্যৱহাৰ কৰি দিব পাৰিম। কেতিয়া ব্যৱহাৰ কৰিব পাৰিম? যেতিয়া দুটা কাম সমানে সমানে হৈ আছে আৰু এটা কামৰ লগত আনটো কামৰ এটা সাংঘাতিক ডাঙৰ ইণ্টাৰলিংক আছে, তেতিয়া আমি দুইটাৰ মাজত দা ব্যৱহাৰ কৰিব পাৰিম। ঠিক তলৰ এক্সাম্পলটো আমি দেখা পাম, দ্য হায়াৰ উই গ' দ্য কুলাৰ উই ফিল। যিমান আমি ওপৰলৈ যাম সিমান আমি ঠাণ্ডা অনুভৱ কৰিম। ইয়াতো ইটোৰ লগত সিটো সাংঘাতিক এটা সম্পৰ্ক আছে। যদি এনেকুৱা এটা পৰিস্থিতি আমি দেখা পাওঁ তাত আমাৰ খালী ঠাই থাকি যায়, তেতিয়াহ'লে আমি এন দাৰ ঠাইত আমি দা ব্যৱহাৰ কৰিম। ইয়াত কোনো ব্লেংকলি আমি এৰি থৈ আহিব নোৱাৰিম। ধুনীয়া। ইয়াৰ পাছৰ আমি যেতিয়া চাই যাওঁ সৰুকৈ, যেতিয়া দ্বিতীয়টো আমি নিয়মলৈ যাওঁ, এই নিয়মটোৰ নাম দিয়া হৈছে ইউনিয়ন, ইউনাইটেড এণ্ড ৰিপাব্লিক। অ'কে, ইউনিয়ন, ইউনাইটেড, ৰিপাব্লিক এনেকৈ নাম দিয়া হৈছে। মানে যিসমূহ দেশৰ নামৰ আগত ইউনিয়ন, ইউনাইটেড বা ৰিপাব্লিক এনেকুৱা শব্দবিলাক ব্যৱহৃত হৈ আছে, সেই শব্দবিলাক, সেই দেশবিলাকৰ নামৰ আগত আমি দা লগাব পাৰিম। দ্য USA, অ'কে, দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, গতিকে তাৰ আগত দা লগাব পাৰিছোঁ। দ্য USSR, দ্য UK, আমি এইবিলাকৰ আগত দা লগাব পাৰিছোঁ। আমি ৰিপাব্লিক কিবা এটা শব্দৰ আগত আছে আমি লগাব পাৰিম, কিন্তু আমি দা ইণ্ডিয়া লগাব নোৱাৰিম, দা চাইনা আমি লগাই দিব নোৱাৰিম। কিন্তু ইয়াৰ কিছুমান এই ৰুল কেইটাৰ উপৰিও ইয়াত এক্সেপশ্যন কিছুমান আছে। এই এক্সেপশ্যন কেইটা যদি আমাৰ জনা নাযায়, পৰীক্ষাত কিন্তু আমাৰ নম্বৰ কটাৰ চান্স বহুত বেছি থাকি যায়। যেনেকৈ পঞ্জাৱ নামটো থাকিলে আমি দা ব্যৱহাৰ কৰি দিওঁ, ইয়াত কোনো এই ৰুলটো নাখাতে, মানে এই ৰুলটো নাখাতে। দ্য নেদাৰলেণ্ডছ, ইয়াত কোনো ইউনিয়ন, ইউনাইটেড, ৰিপাব্লিক ৱৰ্ড একোৱেই নাই, কিন্তু এই নেদাৰলেণ্ড থাকিলে আমি দা ব্যৱহাৰ কৰি দিম। দ্য ৱেষ্ট ইণ্ডিজ, আমি কোনো ধৰণত এনেকুৱা ধৰণৰ শব্দবিলাকত দা ব্যৱহাৰ কৰি দিব পাৰোঁ, ৱেষ্ট ইণ্ডিজত পাৰোঁ। চাউথ চুডান, দ্য কংগো, এনেকৈ আৰু দুই এখন আছে। আৰু যদি কিবা আছে নিশ্চয়, যিকেইখন আছে আৰু 2-4খন আছে, যাৰ যিখিনি মনত আছে কমেণ্ট বক্সত ধুনীয়াকৈ জনাব লাগে। তেতিয়াহ'লে আমি কি হ'ব, ইয়াৰ নেক্সট ষ্টেপত আমি সেইখিনি বিষয়ে অধ্যয়ন কৰিব পাৰিম। আমি ইয়াত দেখা পাম যে এইখিনি এতিয়ালৈকে দেখা পালোঁ ৰুলখিনি, খুব ধুনীয়াকৈ আমি ৰুলখিনি পঢ়ি আছোঁ। ইয়াৰ পাছতো আমাৰ বহুতখিনি ৰুল আছে। এই ৰুলখিনিৰ বিষয়ে আমি কণ্টিনিউৱাছলি পঢ়ি যাম। একেদিনাখনেই বহুত বেছি ৰুল নালাগে, অলপকৈ কৰি যাওঁ। আজি যিমানকেইটা ৰুল পালোঁ সেইকেইটা ভালকৈ মনত ৰাখি ল'ব লাগে আৰু ইয়াৰ এপ্লাই কৰি পেলাই ক্লিয়াৰ কৰিব লাগে। তাৰ পাছত আমি ইয়াৰ পাছৰখিনি ৰুল পঢ়িম ক্ৰমাগতভাৱে, এটাৰ পাছত এটা ৰুল, আমি এটাৰ পাছত এটা ভিডিঅ'ত আমি এই ৰুলখিনি ক্লিয়াৰ কৰি ল'ম। আমি আৰ্টিকুলৰ পাছত আমি বেলেগ টপিকলৈ যাম আৰু আমি সম্পূৰ্ণ ইংৰাজী ব্যাকৰণখিনি আমাৰ এই ছিৰিজটোত শেষ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।